নমস্কাৰ আনদিনাৰ দৰে আজিও এটা ভিডিঅ' লৈ আহিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাব আৰু ভিডিঅ'টোত এটা লাইক কৰি যাব। ৰামৰ অবিহনে ৰামায়ণ আধৰুৱা, সেই একেধৰণে হনুমানৰ অবিহনেও ৰামায়ণ আধৰুৱা। সেই দুয়োজনৰ ভিতৰত এটি বিশেষ সংগতি আছিল, যি নেকি ইজনে সিজনক এৰি চলিব নোৱাৰিছিল। সেইকাৰণে ভগৱান শ্ৰীৰামে কৈছিল, যি হনুমানক পূজা কৰিব আচলতে তেওঁ মোকেই পূজা কৰিব। সেই কথাৰ অৰ্থ আচলতে বহুত গম্ভীৰ আৰু আজি সেই কথাৰ ওপৰতে আলোচনা কৰিম, যি নেকি আমি হনুমানজীৰ পৰা শিক্ষা ল'ব পাৰোঁ। সেইকেইটা কথাই আমাক জীৱনত জি থকাৰ উপায় আৰু সাহস যোগায়, কথা কোৱা, মন মগজুক বশ কৰাত প্ৰেৰণা যোগায়। এনেইতো আমি হনুমানৰ গুণ কৈ শেষ কৰিব বা আহৰণ কৰাৰ সম্ভৱেই নহয়। তথাপিও যদি আমি অকণমান উপলব্ধি কৰি মানি চলিব পাৰোঁ, জীৱনৰ লক্ষ্য পাবলৈ কোনো বাধা হৈ থিয় হ'ব নোৱাৰিব। তেনেহ'লে ব'লক আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। জীৱনত কোনো কামেই সহজ নহয় যদি বিশ্বাস, দৃঢ়তা, মনোবল নাথাকে। হনুমানজীয়ে সাগৰত সেতু বনাই পাৰ হোৱা, লংকাৰ পৰা সীতাক উদ্ধাৰ কৰা, লক্ষ্মণৰ অন্তিম সময়ত সঞ্জীৱনী বিচাৰি নাপাই গোটেই পাহাৰটোকে উঠাই অনা নাছিল জানো? এনেধৰণৰ আচলতে কত উদাহৰণ আছে। সেইবোৰ কেনেকৈ সম্ভৱ হৈছিল? একমাত্ৰ বিশ্বাস, দৃঢ়তা, মনোবলৰ কাৰণেই নহয়নে? তেনেহ'লে আপুনি আমিও যদি এইকেইটা কথা মানি চলিব পাৰোঁ, কোনো কামেই অসম্ভৱ হৈ নপৰিব। কৰ্ম কৰিব নোৱাৰি শেষ কৰি পেলোৱাটোৱেই উদ্দেশ্য নহয়। বাৰে বাৰে চেষ্টা কৰক, নিশ্চয় এদিন সফলতা দেখিব। মনত যেতিয়া একবাৰ মানি ল'ব এইটো কাম কৰিমেই, নিশ্চয় উপকৃত হ'ব। কৰ্মত আত্মসমৰ্পণ হোৱাটো অতি প্ৰয়োজন। অশোক ভাটিকাত যেতিয়া সীতা দেৱীক বিচাৰি গোটেই অশোক ভাটিকাখন ভ্ৰমিছিল, তথাপিও জানো ঘূৰি গৈছিল, শেষত বিচাৰি পাইছিল। কাৰণ চেষ্টাই এদিন নিশ্চয় সফল কৰিব। নীতি নিয়ম। লংকাত সীতা মাতাৰ দুখ দেখি হনুমানজীয়ে কৈছিল, মা, মই আপোনাক কান্ধত উঠাই লৈ যাব পাৰোঁ, কিন্তু মোক যে এনে আদেশ দিয়া নাই। মাথো মোৰ আদেশ, শ্ৰীৰাম আহিব, আপোনাক উদ্ধাৰ কৰি লৈ যাব আৰু এই আঙঠিটো দিয়া। হনুমানজীৰ পৰা আমি এইটো শিক্ষা পালোঁ যে আদেশ মৰ্মে কৰ্ম কৰক, লাগিলে আপোনাৰ বহু শক্তি নাথাকেই কিয়, কিন্তু তাৰ আগে নিয়ম, বুদ্ধি। সাগৰৰ ওপৰেৰে গৈ থকাৰ সময়ত সুৰসা ৰাক্ষসনীৰ লগ হৈছিল। সাগৰৰ ওপৰেৰে যোৱা কোনো বস্তু ধৰি খাই পেলোৱাত কুখ্যাত আছিল। হনুমানক খাবৰ বাবে যেতিয়া সুৰসা ৰাক্ষসনীয়ে মুখ মেলিলে, হনুমানেও তেওঁৰ আকাৰ ডাঙৰ কৰি দিছিল। তাকে দেখি ৰাক্ষসনীয়ে আৰু ডাঙৰ কৰি মুখ মেলিছিল। তাকে দেখি হনুমানজীয়ে একেবাৰে সৰু এটা আকাৰ কৰি লৈ সুৰসাৰ মুখৰ ভিতৰৰ পৰা ওলাই আহিছিল। সেয়া আছিল হনুমানজীৰ বুদ্ধিমত্তা। সেয়েহে আমিও সঠিক সময়ত বুদ্ধি প্ৰয়োগ কৰা আৱশ্যক। য'ত সময় গম্ভীৰ সংকটজনক হৈ পৰে, তাত বলেৰে নহয় বুদ্ধি প্ৰয়োগ কৰা উচিত। বিনম্ৰতা। তেওঁ অনন্ত বল শক্তি বুদ্ধি থাকিও ৰাৱণৰ সৈনিকক ধৰা দিয়া নাছিল জানো? তেওঁ নেগুৰত জুই লগাই দিয়া নাছিল জানো? সেয়া কাৰ কাৰণত সম্ভৱ হৈছিল? তেওঁ বিনম্ৰতাৰ বাবে। সেয়েহে সময় যিমানেই জটিল নহওক কিয়, বিনম্ৰতা হোৱাটো আৱশ্যক। আপুনি যদি আনতকৈ বেলেগ শক্তি আছে, অহংকাৰ কৰি নহয়, লোকৰ কল্যাণৰ বাবে, সমাজৰ কল্যাণৰ বাবে কৰি আগবাঢ়ক। যিমানেই সৰু হ'ব পাৰিব, সিমানেই বল, চিনাকি বাঢ়িব। খঙে ব্যক্তিৰ বুদ্ধি বিনাশ কৰি তোলে। হনুমানজীৰ এইকেইটা গুণ আমি যদি প্ৰয়োগ কৰিব পাৰোঁ, সফল হোৱাত কোনো বাধা হৈ উঠিব নোৱাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব।